সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? সাৱধান হওক। মোবাইল ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে এক ভয়ংকৰ খবৰ। মোবাইলে আপোনালৈ মাতিব পাৰে ভয়ংকৰ বিপদ। আপুনিও এই পদ্ধতিত মোবাইল ব্যৱহাৰ কৰে নেকি? এনেকৈ বাচিব এই ভয়ংকৰ বিপদৰ পৰা। এইদৰে মোবাইল ব্যৱহাৰ কৰিলে কি কি বেমাৰ হয়? বৰ্তমান সময়ত মোবাইল ফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। মোবাইল ব্যৱহাৰৰ প্ৰতি আসক্ত হৈ পৰাৰ বহু অসুবিধা আছে। আনহাতে আমাৰ দৈনন্দিন জীৱনত মোবাইলৰ ফোন ব্যৱহাৰৰ গুৰুত্বও আছে। বহু দিশত ই আমাৰ জীৱনটো সহজ কৰি তোলে আৰু কিছুমান কাম কম সময়ৰ ভিতৰতে কৰিব পাৰি। কিন্তু আমি জনামতে প্ৰতিটো বস্তুৰ ইতিবাচক দিশ থকাৰ লগতে নেতিবাচকো থাকে। এক গৱেষণাৰ পৰা দেখা গৈছে যে সাধাৰণতে এজন ব্যক্তিয়ে দিনটোত 58 বাৰ নিজৰ মোবাইল ফোনটো তুলি লয়। গড়ে এজন ব্যক্তিৰ পৰ্দাৰ সময় দিনটোত 7 ঘণ্টা। বহুতে জানিব যে মোবাইলৰ অত্যাধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিন্তু শৰীৰৰ বাবে ই কিমান বিপদজনক হ'ব পাৰে সেয়া অতি কম সংখ্যক লোকেহে জানিব। ইয়াৰ ফলত কেৱল মানসিকভাৱে নহয়, শাৰীৰিকভাৱেও স্বাস্থ্যৰ যথেষ্ট ক্ষতি হয়। মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰৰ বাবে টোপনিৰ চক্ৰ বিঘ্নিত হয়, মানসিক চাপৰ সৃষ্টি হয়, চিন্তা আৰু বুজাবুজিৰ শক্তি কমি যায়, মূৰৰ বিষ হয়, হজম প্ৰক্ৰিয়া বিঘ্নিত হয়। মানুহ সকলো সময়তে আপডেট হৈ থাকিব বিচাৰে, গতিকে মগজুৱে বাৰে বাৰে মোবাইল স্পৰ্শ কৰিবলৈ সংকেত দিয়ে। এইটো যেনেকৈ কিছুমান মানুহে ক্ৰিকেট চাই প্ৰতিটো দৌৰৰ আপডেট ৰাখিব বিচাৰে, আচলতে এই সকলোবোৰ কৰিলে আমাৰ মগজুত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু ডপামিন হৰমন নিৰ্গত হয়। যেতিয়া আমি কোনো কাম কৰি আনন্দ অনুভৱ কৰো তেতিয়া ডপামিন নিৰ্গত হয়, যাৰ বাবে সেই কামটো কৰাৰ ইচ্ছা বেছি হয় আৰু লাহে লাহে ই নিচালৈ পৰিণত হয়। এই নিচাৰ বাবে মানসিক চাপ দীৰ্ঘদিনীয়া চাপলৈ পৰিণত হয়। সেয়ে এই অভ্যাসৰ পৰা পৰিত্ৰাণ পোৱাটো অতিকৈ প্ৰয়োজনীয়। মোবাইল ব্যৱহাৰ কৰাৰ অভ্যাসৰ পৰা কেনেকৈ মুক্তি পাব পাৰি জানো আহক। প্ৰথমে ফোনটো যি পকেটত ৰাখে তাৰ ঠাইখিনি কিছুদিনৰ বাবে সলনি কৰক। ইয়াৰ লগে লগে যেতিয়া আপোনাৰ মগজুৱে মোবাইল স্পৰ্শ কৰাৰ সংকেত দিব আৰু আপুনি আপোনাৰ হাতখন পকেটত লৈ যাব, তেতিয়া আপুনি মনত ৰাখিব যে ফোনটো অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ নকৰিব। দ্বিতীয়তে, স্মাৰ্টফোনৰ ছেটিংছত গৈ নটিফিকেশ্যন বন্ধ কৰক। ইয়াৰ ফলত আপোনাৰ মনোযোগ বাৰে বাৰে ফোনটোলৈ ঘূৰি নাযায়। কাৰোবাৰ যদি গুৰুত্বপূৰ্ণ কাম আছে তেন্তে তেওঁ আপোনাক পোনপটীয়াকৈ ফোন কৰিব। তৃতীয়তে, গুৰুত্বপূৰ্ণ কাম কৰি থাকোতে ফোনটো আপোনাৰ পৰা বহুত দূৰত ৰাখক। ইয়াৰ ফলত আপোনাৰ মনটো অন্য দিশলৈ নাযায়। চতুৰ্থতে, শুই উঠাৰ আগতে মোবাইলটো নিজৰ পৰা আঁতৰত ৰাখক। ইয়াৰ লগে লগে সাৰ পোৱাৰ সময়ত বিচনাত ফোন নাথাকিব, গতিকে ৰাতিপুৱাৰ সময়খিনি আন কামত ব্যৱহাৰ কৰিব পাৰিব। দিনটোৰ কিছু সময় কিতাপৰ সৈতে কটাওক। এই সময়ত ফোনটো বন্ধ কৰিবলৈ চেষ্টা কৰক বা ডু নট ডিষ্টাৰ্ব মোড অন কৰক। আজৰি সময়খিনি মোবাইল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আন কোনো কামত ব্যৱহাৰ কৰক, যেনে বাগিচাৰ কাম কৰক, বন্ধু বান্ধৱীক লগ কৰক, পাৰ্কত খোজকাঢ়িব ইত্যাদি। দিনটোত কমেও 2-3 ঘণ্টা মোবাইলৰ পৰা আঁতৰি থকাৰ অভ্যাস গঢ়ি তোলক। এনে নহয় যে সকলোৱে কেৱল মোবাইলত সময় নষ্ট কৰি আছে। বহুতে ইয়াক কেৱল গেজেটৰ দৰে গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰে। বিশেষজ্ঞসকলৰ মতে মোবাইলে আমাৰ জীৱনটো সহজ কৰি তোলে, সেয়েহে দিনটোত 2-3 ঘণ্টা স্ক্ৰীন টাইম থাকিলে স্বাস্থ্যকৰ। কিন্তু যদি ই সীমা অতিক্ৰম কৰে তেন্তে ইয়াৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।